Hello friends, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। আজি মই এফালে ফুৰিব আহিছোঁ। ইয়াত শিৱসাগৰ টাউন। মই বাহঁতৰ ঘৰলৈ আহিছোঁ আৰু নবৌহঁতৰ ঘৰলৈ। চ' মই ইয়াত আহি পালোঁ। আহি থাকোঁতে ব্লগ কৰিব নোৱাৰিলোঁ, অলপ অসুবিধাৰ কাৰণে। ভাড়াঘৰ এপাৰ্টমেণ্ট হয়। আপোনালোকক আজি দেখাই যাওঁ পলক মোৰ লগত দেখাই আছোঁ পলক ৰুমবোৰ। বিগত 15 বছৰ কংগ্ৰেছ চৰকাৰৰ শাসন আৰু বৰ্তমান বিজেপি চৰকাৰৰ শাসন যি উন্নয়ন আৰু পৰিৱৰ্তনৰ কথা পাতি আছে মাহাতি নবৌ ছোৱালীজনী। আমি আহিছোঁ আজি ইয়াত। আমিও ভাবোঁ মই মোৰ লগতো ড্ৰেছ এই যে যোনটো পোনে পোনে বিল্ডিংটো দেখিছে নহয়, তাত আমাৰ বাহঁতি থাকে আৰু ইয়াত নবৌহঁতি। দেখাই দিছোঁ অলপ আপোনালোকৰ পৰিৱেশটো। এতিয়া ভাত খাওঁ, দেখাইছোঁ অলপ কি কি আছে আজি। দালি মাছ ফ্ৰেণ্ডছ, ভাত চাত খাই এতিয়া উঠিলোঁ। ভাত দালি, তাৰপিছত মাছৰ জোল আৰু ঢেকীয়া আলু বুট ভাজি আৰু পদিনা চাটনি খাই বিৰাট মজা লাগিলে। চব কিটচেন কাপোৰ ব্লাউজ এযোৰ এখন এযোৰ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বাহঁতৰ ঘৰলৈ গৈছিলোঁ, তাৰপৰা আহিলোঁ। আমি গৈ আছোঁ এতিয়া ঘৰলৈ যাম আৰু বহুত ৰ'দ দিছে। এয়া গৈ আছোঁ, এয়া নবৌহঁতৰ ঘৰত যাওঁ বুলি কৈ থৈ যাওঁ আৰু তাৰপিছত আমি এতিয়া যাম আৰু যিহে ৰ'দ পৰিছে নহ'লে। এয়া গৈ আছোঁ। বাহঁতৰ ঘৰৰ পৰা আহিলোঁ, নবৌহঁতৰ ঘৰত সোমাই যাওঁ, তাৰপিছত ঘৰলৈ যাম। আপোনালোকেও দেখাই যাব বলক তেনেহ'লে। গৈ আছোঁ এতিয়া আমি বেটেৰীলৈ। বহুত ৰ'দ। এয়া মাহঁতি আহি আছে, গৈ আছোঁ আমি।
বহুত দেৰি পিছত লগ পাইছোঁ আপোনালোকক অলপ বিজি আছিলোঁ কামত ভাবিছোঁ ব্লগটো ইমানতে সামৰিম আৰু যদি ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই